আপোনালোকৰ অৰুণোদয় পইচা সোমাইছে নে সোমোৱা নাই, যদিহে গম পোৱা নাই আপোনালোকে কেনেধৰণে চেক কৰিব মই আপোনালোকক এই ভিডিঅ'টোত সম্পূৰ্ণকৈ দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো চাই যাব। আপোনালোকে কিদৰে চেক কৰিব আপোনালোকৰ টকাটো সোমাইছে নাই, আপুনি যিকোনো এটা ব্ৰাউজাৰ গুগল ক্ৰমেই হওক বা অন্য যিকোনো ব্ৰাউজাৰ এটা আপুনি অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পিছত বা আপুনি গুগলতো চাৰ্চ কৰিব পাৰে। আপুনি গুগলত যদি চাৰ্চ কৰে আপুনি PFMS টাইপ কৰিব, PFMS টাইপ কৰি আপুনি চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ লগে লগে ইয়াত চাওঁচোন তলত যিটো লিংক আছে আপোনাৰ pfms.nic.in, মই অলপ জুম কৰি দিছোঁ, এইটো চাওক pfms.nic.in। আপুনি তাতে ক্লিক কৰিব, যিটো প্ৰথমতে লিংক আহিছে তাত ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনাৰ সেই ছাইটটো খোল খাই গৈছে। আৰু খোল খোৱাৰ লগে লগে ইয়াতে চাওক আপোনাৰ এইটো আপুনি যেতিয়া অৰুণোদয়টো আবেদন কৰিছিলে তেতিয়া আপুনি কোনটো বেংক দিছিলে, ইণ্ডিয়ান বেংক, ষ্টেট বেংক, এলাহাবাদ বেংক বা যিটো বেংকে আপুনি দিছিলে সেই বেংকৰ নামটো আপুনি ইয়াতে লিখিব। ছাপ'জ মই আসাম গ্ৰামীণ বিকাশ বেংক, এইটো আপুনি টাইপ কৰাৰ লগে লগে অট'মেটিক আপোনাৰ বেংকবিলাকৰ নামটো ইয়াতে শ্ব' কৰিব। আপুনি তাত ক্লিক কৰি দিলে আপোনাৰ অট'মেটিক ইয়াতে আহি যাব বেংকটো। আৰু আপুনি আপোনাৰ যিটো কিবা একাউণ্ট নম্বৰ আছে, আপোনাৰ যিটো একাউণ্ট নম্বৰ সেই একাউণ্ট নম্বৰ ইয়াতে দিব। আৰু ঠিক তেনেকৈ আকৌ আপুনি ইয়াতে টাইপ কৰাৰ পিছত ইয়াতে কনফাৰ্ম একাউণ্ট নম্বৰটো দিব, পুনৰ একেটা একাউণ্ট নম্বৰে দিব। দিয়াৰ পিছত ইয়াত তলত দেখিছে নহয় এটা কেপচা কোড আছে, এই কেপচা কোডটো ইয়াতে টাইপ কৰিব। এই যিটো কেপচা কোড আছে সেই কেপচা কোডটো ইয়াতে টাইপ কৰিব। আৰু টাইপ কৰাৰ পিছতে ইয়াতে আপোনাৰ চেণ্ড OTP অন SMS বুলি এটা অপশ্যন আছে, তাত আপুনি ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে OTP এটা আহিব। সেই OTPটো ক'ত যাব, আপুনি যিটো একাউণ্ট খুলিছিলে বেংকত সেই বেংকত যিটো মোবাইল নাম্বাৰ দিয়া আছে সেই মোবাইল নাম্বাৰটোত আপোনাৰ এটা OTP যাব। সেই OTPটো ইয়াত দিয়াৰ লগে লগে আপোনাৰ পইচাটো সোমাইছে নে নাই আপুনি গম পাই যাব। আপোনালোকৰ যদি অৰুণোদয় টকাটো সোমাইছে নে সোমোৱা নাই গম পোৱা নাই, তেতিয়াহ'লে এনেধৰণে আপোনালোকে চেক কৰিব। আৰু এনেধৰণৰ ভিডিঅ'বিলাক আপোনালোকে পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।